নগৰবেৰাত দুৰ্নীতিৰ মুকলি বেহা চৰকাৰী আৱাসৰ নামত নগৰবেৰাস্থিত চমৰীয়া উন্নয়ন খণ্ডৰ কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ দৃশ্য বন্দী হ'ল মোবাইল কেমেৰাত। চমৰীয়া উন্নয়ন খণ্ডৰ কম্পিউটাৰ সহায়ক ভাস্কৰ দত্তৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ নামত এনেদৰে উৎকোচ লোৱাৰ অভিযোগ। 10ৰ পৰা 20-30 হাজাৰ টকা পৰ্যন্ত আদায় দিব লাগে হেনো চৰকাৰী আঁচনিৰ ঘৰ পাবলৈ। টকা লোৱাৰ সেই স্পৰ্শকাতৰ ভিডিঅ'ক লৈ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। চাওক কিদৰে লিৰিকি বিদাৰি গণনা কৰিছে উৎকোচৰ টকা। কথাটো ক'লো পইচাটো দিবই লাগিব। পইচাটো সংকাৰকে দিলে কথা ক ৰাহুল ক কিয় চিন্তা কৰিছ? ভালকে বুজি নাপাওঁ। এটা কথা কৈছো মই চিন্তা কি জানা এটাই কৈছো যে প্ৰথমৰ কাম আহিবতো হা দলৰ পৰা এটা কৰক এটা কোনো এনলাগে কামত দৰকাৰ এটা কথা মন ৰাখো আমি সৰ্বে হৰবা এই যে ঘৰটা যে দিছো আমি সৰ্বে হৰবা এটা গাঁৱত যদি কাটিও যায় মই দিব পাৰিম তোক মই এটা কথা কৰো কিন্তু বিশ্বাস আছে না নাই আৰু মোৰ জৰিটো নকৰা কিয় আমি সৰ্বে হৰবা তুই বিশ্বাস নকৰা কিন্তু বিশ্বাস ৰাখ মত বনিছে তো বনিছা তুমি কি বনি মাৰে আৰু কাই দিছে আৰু এই 10-20 আমি দুটা দিলো পইচা 30 লাখ পইচা একেবাৰে নাই মিল ভাল দিবই লাগিব কিবা মোৰ ঘৰত পইচা নাই সেইখিনি দিছে নাই মই বাকী গোটেই উঠাই দিম নহয় তই উঠাই দিবি তো মই গম পাইছোঁ কিন্তু মোৰ তাতে ভাল নাই মা কচম ভাল নাই খবৰ দৈ ভাল তই কি কৰি ফোন কৰিছ তই শুনোত ভাল ফোন ৰেকৰ্ডিং শুনে দিম দৰকাৰ মই আনছো বেলেগ ঘৰাই জানাই তোৰ আছে দিবা মই ক'ৰ পৰা দিম নহ'লে না দুদিন পইচা নাই তাহলে ৰাখি দিম পইচাখিনি মই যেতিয়া লাগে দিম মোৰ পইচা বৰ্তমান নাই পইচা দিবা লাগিব পাই পইচা নহ'লে মই যিখিনি বেছি আনিব পাৰোঁ আনিম পইচা নহ'লে ভাই কাম নাই মোৰ পইচা দিলে দেখি ঘৰৰ কাম কৰে আজি দিবলৈ দোকানত 12,000 টকা হাতত একদম পইচা নাই দেউতা ভণ্টিৰ পৰা ভাল লৈছে একদম মিছা কথা নহয় 1 লাখ টকা এই পইচা দি আছে ভাল লৈছে একাউণ্টত মাৰি দিছে কালি ঘৰত কুকুৰ লগাই কুকুৰ ভাল আমি জানো সেইটো হয় একটা কথা নাই ভাল গোটেই ভাল সকলোৱে মেকআপ দিম নহ'লে মই তোমাৰ পৰা পইচা নকৰিব তুমি তুমি এনে দিম সেইটোতো কথা আৰু এটা কামত যদি মোৰ হাতত পইচা আহিব নহয় একমাহ যাবা দে মই তাত নকওঁ মই লৈ না পইচা তোৰ জানা আমাৰো কেছটো তই গমে পাইছা তাৰপিছতে মেকআপ দি বুজি পাইছা না 10,000 মেকআপ দিম মই 10 এই মায়ে কালি পইচা পাইছিল 5,000 6,000 পাইছিল পইচা দি দুটাৰ মানে 500 আছিল 5,000 পইচা আহি লৈ আহিছিল এই 10,000 দিছোঁ পুৰা তোক হা মই তোৰ আগৰ পইচা ৰাখি দিম মই যেতিয়া কম তেতিয়া দিম কালি না আজি পইচা তাৰ মতে ৰাখিলে খৰচ কৰে কিন্তু আৰু দি নহ'লে মই দিব লাগিব এই পইচা কাম নকৰে মই কালি যাম পইচা কাম নকৰে অবাস পইচা কাম নকৰে মোৰ লগত পইচা নাই ঠিক আছে মই আজিৰ ভিতৰত মেনেজ কৰি দিম দে না কি পাতিবেলালৈকে মই মেনেজ কৰি দিম দে কিবা এটা কৰোঁ তেতিয়া কিন্তু কায়ো নাই কিন্তু আমি দুটা স্কুলৰ পৰা আহোঁ লাগে মই যদি কৈছোঁ 10টা ভাতত 10টা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কম্পিউটাৰ এছিষ্টেণ্ট ভাস্কৰ দত্তই মোৰ পৰা 30,000 টকা লয় 4 মাহ 5 মাহৰ আগত গতিকে এতিয়াও মোৰ তালিকা নাম অহা নাই গতিকে বিনম্ৰ অনুৰোধ চৰকাৰক মই আহ্বান জনাইছোঁ দোষীক শাস্তি দিয়ে যায়। প্ৰশ্ন হয় কি সাহসত ভাস্কৰ দত্তৰ এই ঔদ্ধতালি ভিডিঅ'ৰ সত্যাসত্যতা বিচাৰ হ'বনে আগলৈ যদি সঁচাই তেওঁ চৰকাৰী আৱাস গৃহ দিয়াৰ নামত উৎকোচ লৈছে তেনেহ'লে তেওঁৰ বিৰুদ্ধে তদন্ত সাপেক্ষে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব। নগৰবেৰাৰ পৰা এই কাইফৰ ৰিপৰ্ট খবৰেনী।